অফিচলৈ ওলাওক কৈছো। যাবতো লাগেই, যিহে ঠাণ্ডা পৰিছে, কোনে গা ধুব হয়? আপুনিচোন 10 দিনৰ পৰা গায়ে ধোৱা নাই। যাওক সোনকালে গাটো ধুই লওকগৈ। দেখা নাই 10 দিনৰ পৰা কিমান ঠাণ্ডা পৰিছে। ইমান ঠাণ্ডা। ঐ ছোৱালী, যা 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 যা, তই মোলৈ গৰম চাহ বনাই গৈ যা। কি কৰি আছ? যা। নাজানো আৰু আপুনি নিজকে কি বুলি ভাবে। কেতিয়াবা মন যায় মই মা ঘৰলৈ গুচি যামগৈ, তেতিয়া গম পাব। ঐ চুপ থাক তই। যেতিয়াই দেখিবি তই গা ধোৱাৰ লগত লাগি থাকিবি, কোনোবাই নাই এনেকুৱা কোবাম তোক। যা চাহ বনাই। ঐ ল'ৰা, কিয় হাঁহিছ? আপুনি গা ধুবলৈ ইমান ভয় কৰে যে? ঐ ল'ৰা, তই বেছি কথা নকবি। তোক ওলোটাই ওলমাই লৈ ফ্ৰিজৰ পানীয়ে গা ধুৱাম, গম পাবি তই তেতিয়া। ঐ পোৱালি, তোক কিহৰ ইমান অসভ্যালি? কোবাম এতিয়া তোক, ৰহ তই। ল'ৰাটোক কিয় ইমানকে গালি পাৰি আছে? ঐ চাহ ক'ত? চাহপাত শেষ হ'ল। চাহপাত শেষ হ'ল যদি কালিয়ে নকলি কিয়? অফিচৰ পৰা আহোঁতে লৈ আহিলো হয়। মূৰত কি আছে তোৰ? মূৰত ধৰি কথা নকব দেই। কালি অফিচলৈ যাওঁতে আপোনাক কৈও পঠাইছো আৰু পেণ্টৰ পকেটত স্লিপখন দি পঠাইছো। কি কথা কব আহিছে আপুনি? দিছিলি নেকি? মই পাহৰিয়ে থাকিলো। মনটো এটা জেগাত থাকিলেহে মনত থাকিব। হ'ব পাহৰি গলো আৰু দে। এতিয়া পাহৰিলো বুলি কবলৈ আহিছে। মই যদি ভুল কৰিলো হয়, গোটেই ঘৰখন মোৰ ওপৰতে জাপি দিলে হয়। পাহৰিলো বুলি কৈছোনে নাই তোক? সেই বুলিয়ে কি এতিয়া মই ৱালত মূৰটো মাৰি ফালি পেলাম নেকি? পাপা মনে থাকক। ঐ ল'ৰা, চুপ। তই মাজত মাত নেমাতিবি, চুপ থাক। ৰ'বা মা, মই লৈ আহো দোকানৰ পৰা চাহপাত। দাদা মই যাম লগত। আহ মোৰ পিঠিতে উঠি আহ। ঐ ল'ৰাকেইটা, গৰম কাপোৰ পিন্ধি যা। জাপে দিম দি চাঙত, কাষ্টমাৰে বেজাৰত, জান। খুৰা নমস্কাৰ। ল'ৰাকেইটা, তহঁতি যে ইমান ঠাণ্ডাত লেঙেটা হৈ ঘূৰি ফুৰিছ কিয়? খুৰা এইটো আমাৰ ষ্টাইল। আহা। হ'ব এতিয়া কি লাগে ক তহঁতক। চাহপাত 1 কেজি দিয়ক। আৰু মোৰ কাৰণে চকলেট এটা। ল'ৰাকেইটা, বস্তু যে ল'বলৈ আহিছ, পইচা ক'ত? পইচাটো নাই, ফ্ৰীতে দি দিয়ক আৰু। বাপেৰৰ দোকান পাইছ এইখন? বাপেৰৰ দোকান পাইছ? ক'ৰ পৰা যে আহে এই চব? ওলা দোকানৰ পৰা, ওলা মোৰ দোকানৰ পৰা ওলা। খুৰা ফ্ৰীতে দি দিয়ক না। ল'ৰাকেইটা, তহঁতক ফুটবলৰ নিচিনা এটা শ্বুট মাৰিম, একে শ্বুটে গৈ ঘৰত পৰিবি। দাদা পলা। খুৰা মই সেইখন দোকানলৈ গৈছিলো। দোকানীটোৱে কৈছে আপোনাৰ দোকানৰ পৰা বস্তু নলওক বোলে। কৈছে যে আপুনি 1 নম্বৰৰ বোলে কুকুৰ। মই ক'লো নহয়, তেওঁতো কুকুৰ নহয়, তেওঁতো বৰ ভাল মানুহ। তই ঠিকেই ক'লি। মই কোৱাৰ পাছতো তেওঁ কৈছে সি কুকুৰ 3বাৰ কৈ আপোনাক কুকুৰ বুলি কৈছে। মোৰ বৰ দুখ লাগিল আপোনাক কুকুৰ বুলি ক'লে। সি মোক কুকুৰ বুলি কৈছে। ৰহ, তাক মই হাত ভৰি ভাঙি থৈ আহোঁ। আপুনি ইমান ডাঙৰ দোকানী হৈ ইমান সৰু দোকানখনত কাজিয়া লাগিব? ৰ'ব, মই কৈ আহোঁ। কি ক'ব লাগে মোকেই কওক।
তাক গৈ কবি তই কুকুৰ, তোৰ 14 গোষ্ঠী কুকুৰ। দোকানত গৈ এনেকুৱা পিটিম মানুহে চিনি নাপাব। কি হ'ল তহঁতি আকৌ আহিলি যে? খুৰা খুৰা, আপোনাৰ কথা সেই দোকানীটোৱে ইমান বেয়াকৈ কৈছে যে আপোনাৰ দোকানত চব বেয়া বস্তু পায়। আপোনাৰ নিচিনা কুকুৰ এই অঞ্চলত নাই। আপোনাৰ নিচিনা ইমান ভাল মানুহটোক ইমান বেয়াকৈ কোৱাত মই বৰ দুখ পাইছোঁ। আপোনাৰ দোকানৰ পৰা বস্তু ল'বলৈও মানা কৰিছোঁ। কি হ'ল? সি মোৰ কথা এনেকৈ কৈছে। ৰহ তাক পিটন দি থৈ আহোঁ। খুৰা খুৰা, আপুনি যাব নালাগে, মোকে কৈ দিয়ক কি ক'ব লাগে, মই কৈ আহোঁগৈ। ইছ ৰাম 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 ৰাম, ইমান যে বেয়াকৈ কৈছে। কি কৈছে সি? খুৰা, প্ৰথমতে মোক আপুনি বস্তুকেইটা দি লওকচোন। চাহপাত 1 কেজি আৰু ভাইটিৰ কাৰণে চকলেট এটা। ল ক সি কি ক'লে? সি কৈছে সাহস আছে যদি মোৰ দোকানলৈ আহিবলৈ কওক, তাক কিমান মাৰিম সি গম পাব তেতিয়া। ৰহ মই গৈ আহোঁ। ঐ দাদা, পলা 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 পলা।